নমস্কাৰ মই GRM MiXS আপোনালোকৰ মাজলৈ আন এটা ভিডিঅ'ৰ সৈতে আহিছোঁ 3 বছৰ মোৰ চেষ্টাৰ ঢেকিলেঙি জালৰ মই নিজে নিৰ্মাণ কৰিছিলোঁ ঢেকিলেঙি জাল এখন আৰু 3 বছৰৰ এইবাৰ বানপানীত মই কিছু মাছ মাৰা দৃশ্য মই দিছোঁ আৰু মই নিজে সেই জালখন নিৰ্মাণো কৰিছিলোঁ পাতিছিলোঁ আৰু মই ভিডিঅ' বনাইছোঁ আপোনালোকে চাব এইবাৰ মই সৰ্বাধিক মাছ পাইছিলোঁ তো মাছ কেনেকৈ মাৰে ঢেকিলেঙি জালত জালখন কেনেকৈ জালখনেদি মাছ মাৰা হয় এই সম্পূৰ্ণখিনি আপোনালোকক মই দেখাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব বানপানী যোৱাৰ পিছৰে পৰা গ্ৰাহকে ধৰি সকলো ৰাইজৰ অসুবিধাৰ সন্মুখীন হৈছে আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক সকলোকে মংগল কৰক তাৰে কামনা কৰিছোঁ তো আহক আমি বেছি দেৰি নকৰোঁ ভিডিঅ'টোৰ মাজলৈ যাওঁ পানীত লাগা অলপ দুজনে আইন নগৈ আগজনে
আছে দাই দিছো তিনটা মান লাইটা কিশোরী সাবা খালি দিব কিন্তু হাত আনো হয় রাখছো মিলি না না কিশোর আমার পাশে কানে দি কমিটি আনবি ই এমন কই নি উপরে কিন্তু এই আচ্ছা খাইছি কিন্তু বেশি না যাইবই নৌসিং বিলে তো পড়ি দেব পটলাকে দা পটলাকে রঙাটো দেখুন তো